ফ্ৰেণ্ড, গুড মৰ্ণিং। মই জন্মনি আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু হয়, সকলোকে কাতি বিহু শুভেচ্ছা জনাইছোঁ। আজি মই ৰাতিপুৱা সোনকালে উঠিলোঁ, গা ধুলোঁ। এতিয়া ভাবিছোঁ কাতি বিহুৰ স্পেচিয়েল ৰেচিপি বনাম। ৰেচিপিটো কি বনাম জানেনে? পুৰি আৰু মটৰ চব্জি। টাউনত বহুত কিবা কিবি পাবলৈ নাই যে, সেইকাৰণে এনেকৈ কাতি বিহুটো চলি যায় আমাৰ। কিন্তু গাঁৱত বহুত কিবা কিবি পায়, সেইকাৰণে বহুত কিবা কিবি বনোৱাও হয়। ইয়াত কিনিবলৈ পায়, কিনাবোৰ খাই ভাল নালাগে। সেইকাৰণে ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, চাই থাকিব ভিডিঅ'টো। এয়া বেটা শুই আছে, সাৰ পাই আছে, কিন্তু বিচনাৰ পৰা নামি অহা নাই। এনেকৈ অলপ সময়লৈকে মোচন ধৰি থাকে আৰু তাৰপিছত নিজে নিজে নামি আহিব। আহি লৈ তাৰ উৎপাতটো চাবা। স্কুলো বন্ধ আছে, সেইকাৰণে এনেকৈ শুই আছে, একো কোৱা নাই মই, শুই থাকক। এয়া বিচনাৰ পৰা উঠি আহিলে, আহি লৈ চিধা চাইকেলখন ল'লে, লৈ পেলাই আৰু এতিয়া বহি আছে, ব্ৰাছ কৰিব আৰু। এতিয়া দিনটো এনেকৈ থাকিব চাইকেলখনকে চলাই চলাই। ৰাতিপুৱা মটৰ চব্জি বনাবলৈ মই ৰাতিয়েই তিয়াই থৈছিলোঁ। এয়া ধুনীয়াকৈ কোমলি আছে। এতিয়া ধুনীয়াকৈ অলপমান ধুই লৈ মটৰখিনি বইল কৰি লওঁ। এয়া মই ডাঙৰ চাইজৰ 3টা আলু লৈছোঁ আৰু 6টা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ। এতিয়া ভালদৰে গোটেইখিনি কাটি লওঁ, চাই থাকিব ভিডিঅ'টো। মটৰৰ লগত কেইটামান বুটো দি দিছোঁ, খাবলৈ ভাল লাগে। কাতি বিহু বুলি ক'লে পুৰি ঘুগুনি খাই বেছি ভাল লাগে, কিন্তু গাঁৱৰ মানুহে জলপান, লাডু, পিঠা এইবোৰো বনায়। কিন্তু টাউনত এইবোৰ বনাবলৈ ঢেঁকীও পাবলৈ নাই, সেইকাৰণে আমি ইয়াকে বনাই খাওঁ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ, 2টা তেজপাত লৈছোঁ, এটা ডাঙৰ বিলাহী কাটি লৈছোঁ সৰুকৈ, 2টা শুকান জলকীয়া লৈছোঁ। আদা নহৰুৰ লগতে মই লং, ইলাচি, ডালচেনি অকণমান দি দিছোঁ। এইখিনি লগতে গুড়ি কৰি ল'ম। কেৰাহীটো গৰম হৈ গ'লে ইয়াত তেল দি দিছোঁ। আদা নহৰুখিনি গুড়ি কৰি ল'লোঁ। ইয়াত 2 চামুচ জিৰা গুড়া, 2 চামুচ ধনিয়া গুড়া, আধা চামুচ গোটা জিৰা, 1 চামুচ কাশ্মীৰী লাল মিৰ্চ কালাৰৰ কাৰণে, আধা চামুচ জালুকৰ গুড়ি আৰু 2 চামুচ হালধি পাউডাৰ। সকলোখিনি যোগাৰ কৰি লৈছোঁ, এতিয়া বনাব লাগে আৰু। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই জিৰাখিনি দি দিছোঁ। জিৰাখিনি অকণমান ভাজি লৈছোঁ আৰু এতিয়া তেজপাত আৰু শুকান জলকীয়া দি দিলোঁ। লগতে পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি মই এতিয়া ব্ৰাউন কালাৰ কৰি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি ল'ব লাগে। সোৱাদ অনুসৰি নিমখ দি দিছোঁ এতিয়া মই পিঁয়াজখিনিত, তেতিয়া সোনকালে পিঁয়াজটো ফ্ৰাই হৈ যায়। পিঁয়াজখিনি ভাজা হৈ গ'ল, এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম। মছলাখিনি ভাজিবৰ কাৰণে মই অলপমান পানী দি দিছোঁ, তেতিয়া মছলাখিনি ভালদৰে সিজি যাব। এতিয়া গোটেই মছলাখিনি দি দিছোঁ।
লগতে মই বিলাহীখিনি দি দিলোঁ। পুৰি বনাবলৈ মই আটাখিনি মাৰি ল'লোঁ। মছলাখিনি ভাজি হৈ গ'ল, এতিয়া মই মটৰখিনি দি দিছোঁ। মটৰখিনি পানীটো কমিছে আৰু কালাৰটো কি ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব চাগে। মটৰ চব্জিখিনি ৰেডি হৈ গ'ল, এতিয়া মই গেছটো বন্ধ কৰি দিম। পুৰিৰ কাৰণে লাডুকেইটা ৰেডি কৰি ল'লোঁ। পুৰি মই অলপ বনাইছোঁ, গোটেইখিনি বনোৱা নাই। এতিয়া হাজবেণ্ড আৰু মই খাবলৈ কাৰণে বনাইছোঁ। হাজবেণ্ডৰ কাৰণে এতিয়া মই পেক কৰি দি পঠাব লাগিব। লৈছোঁ, আচাৰ লৈছোঁ, জুতিৰে এসাঁজ খাই লওঁ। আৰু লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।